আজি এখন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ যি পৰুৱাস্থিত লিচু বাগানত আৰু মোৰ সৈতে আছে এজন দাদা আৰু দাদাৰ পৰা এই লিচু বাগানত যদি আপুনি ঘৰত বহি লিচু খাব বিচাৰিছে তেনেহ'লে ইয়াত আহিব নালাগে, ঘৰতে বহি লিচু ক্ৰয় কৰিব পাৰিব। আৰু দাদা এই লিচু কেইটা প্ৰকাৰৰ আছে লিচু? লিচু ইয়াততো বৰ্তমান 5টা ভেৰাইটিজ ৰেডি হৈছে আৰু 2টা আছে, সেইকেইটা অলপ লেটকে হ'ব। 5টা ভেৰাইটিজ আছে, কি নাম? বিলাইতি, বম্বাই, ইলাইচি, পিয়াজি, শাহী, ৰঙিয়া। আৰু যদি ঘৰত বহি ক্ৰয় কৰিব পাৰিব? হয়, পাই যাব। কণ্টেক্ট কৰিলে হ'ল, কণ্টেক্ট নম্বৰ হৈ যাব। অসমতো পাব? অসমতো পাব। অসমৰ ইণ্ডিয়াৰ বাহিৰত নোৱাৰে? ইণ্ডিয়াৰ বাহিৰতো পাব। ইণ্ডিয়াৰ বাহিৰত হৈ যাব। আপোনালোকে আহক, ইয়াত ভাল ভাল লিচু আছে। যি তেজপুৰস্থিত লিচু বাগান পৰুৱা চাৰিআলি ইউনিভাৰ্চিটি ৰোডত। আৰু লিচু দাম ৰেট কিমান? লিচুটো বৰ্তমান বিলাইতিটো 35 আৰু আকৌ শাহীটো বেছি আছো, এইটো 5 টকা 6 টকা। আকৌ বম্বাই 40 টকা, বিলাইতিটো 35 টকায়, ইলাইচিটো 15 টকা। আৰু আপোনাৰ মোবাইল নম্বৰটো কৈ দিব। মোবাইল নম্বৰ 7086847102। তো আপোনালোকে শুনিছে যি তেজপুৰস্থিত আকৌ কৈ আছো যি পৰুৱা লিচু বাগান আছে, ভাল ভাল লিচু আছে এইবিলাক। দাদা আপুনি কেজি লিচি হয়, লিচুৰ দাম কিমান, ৰেট কিমান? এইটো 12 টকা। 12 টকা মাত্ৰ। এইফালে আছে শাহী লিচি আছে ইয়াত। আপোনালোকে আহক, মোৰ লগত আহক। দাদা হা, এইটো হ'ল শাহী লিচি। হয়, এইটোৰ দাম কিমান? 5 টকা 6 টকা এইটো চেল কৰি আছে। এয়া চাওক চাহি লিচি, এয়া চাহি লিচি, এয়া চাওক আপোনাৰ ঘৰত গুচি গৈ আছে চাহি লিচি দেই। আপোনালোকে যোগাযোগ কৰক আৰু লৈ যাওক চাহি লিচি অতি কম মূল্যত আপোনাৰ ঘৰত বহি পাব। হয়, দাদাৰ লগত যোগাযোগ কৰিব। দাদা আপোনাৰ নম্বৰটো আকৌ এবাৰ কৈ দিব। 7086847102। আৰু যদি ভিডিঅ' চাই কিবা ডিছকাউণ্ট থাকিব? ডিছকাউণ্ট হয়তো কিবা এটা মই 2-3 টকা 4 টকা যিমান পাৰো। শুনিছে, আপোনালোকে যদি মোৰ ভিডিঅ' চাই আহে 1-2 টকা বা 3-4 টকা ডিছকাউণ্ট কৰি দিব। তো বহুত ডাঙৰ লিচু বাগান হয়, যদি আপুনি গোটেই দিন ফুৰে ইয়াত শেষ নহ'ব, মানে বহুত ডাঙৰ লিচু বাগান। আৰু দাদা আপোনাৰ নামটো কৈ দিব। মোৰ নাম আছিকুল ৰহমান। আছিকুল ৰহমান। আপুনি ইয়াৰে হয়নে? ইয়াৰে হয়। তো বহুত ভাল লাগিছে ইয়াত ভিডিঅ' বনাই। আমি ঘৰলৈ উভতি গৈছোঁ। দাদা কেনেকুৱা লাগিছে ইয়াত ফুৰি? বহুত ভাল লাগিছে ইয়াত আহি আপোনাৰ মই ভাবা নাছিলো প্ৰথমে ইয়াত আহি ইমান ভাল লাগিব বুলি। আৰু লিচি চাই মানে বহুতে ভাল লাগিল। আৰু এই বস্তুটো 1 বছৰ মানে এইটো বছৰৰ কাৰণে স্মৃতি হৈ থাকিব। আপোনাৰ 2024ৰ যোনটো স্মৃতি, মানে এইবাৰ লিচু বহুত হৈছে, আগৰ বহুত লিচু আৰু ইমানে লিচি হৈছে। আপোনাৰ ইলাইচি লিচি কিবা কিবা নাম আছে, বোম্বাই লিচি বুলি কয়, বিলাতী লিচি বুলি কয়। আৰু ইয়াতে আহি লিচি মানে লিচিবিলাক চাইছোঁ। আপোনাৰ ইলাইচি লিচিৰ সোৱাদ বেলেগ, বোম্বাই লিচি সোৱাদ বেলেগ, চব খাই চাইছোঁ ন, ভাল লাগিছে। আহা আৰু বহুত ভাল লাগিছে। আমাৰ তেজপুৰ অতি সৌন্দৰ্য এখন এনেকুৱা এখন পৰিৱেশ চাই আমি আহিছিলোঁ আজি চাবলৈ, বহুত ভাল লাগিছে। আৰু আপোনাৰ কেনেকুৱা লাগিছে দাদা? বহুত ভাল লাগিছে ইয়াত, মানে বহুত ভাল লাগিছে। বেলেগ মানে গোটেই দিন যদি ইয়াত লিচু বাগানত ফুৰোঁ, হয়, আপুনি দিনটো ফুৰিও শেষ নহ'ব এনেকুৱা এখন সৌন্দৰ্য। অঁ, মানে ক'ব গ'লে একফালত ক'ব গ'লে এনেকুৱা পৰিৱেশ মানে বছৰত এবাৰ আহে, বহুত ভাল লাগিছে আমাৰ। তো আপোনালোকে চাইছে কিমান ডাঙৰ ডাঙৰ লিচু হয়, আৰু বহুত ডাঙৰ ডাঙৰ আছে আৰু বাগানটো বহুত বৃহৎ ডাঙৰ আছে। হয়, বহুত ভাল লাগিছে। তো আজিলৈ এইখিনি আছিল। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহি থাকে ফ'ল' এটা কৰি দিব।